চাওক আমাৰ জুবিন দা কিমান মৰম কৰিছিলে সিদ্ধাৰ্থ শৰ্মাক আৰু জুবিন দাৰ ঘৰৰ মানুহকেইটা লগতে গৰিমা বাইদেউ কিমান মৰম কৰিছিলে সিদ্ধাৰ্থ শৰ্মাক আৰু সেই সিদ্ধাৰ্থ শৰ্মায়ে কিমান ডাঙৰ দুকা দি দিলে আমাৰ জুবিন দাক। জুবিন দা ইমান ডাঙৰ এটা শিল্পী হৈ পুৰণা শিল্পী হৈ যিমান কৰিব পৰা নাই তাতকৈ বেছি কৰি পেলালে সিদ্ধাৰ্থ শৰ্মাই। আৰু সিদ্ধাৰ্থ শৰ্মাই ইমান সম্পত্তিৰ পাহাৰ গঢ়ি তুলিলে সেইটো কাৰ দ্বাৰা, সেইটো তৰ্জন্ত হ'ব লাগে। আৰু ইমান কিছু হোৱাৰ পিছতো গৰিমা বাইদেৱে কৈ আছে যে সিদ্ধাৰ্থ শৰ্মাক নহলে নহব, চলিব নোৱাৰিব, জুবিন দাৰ বহুত আধৰুৱা কাম আছে বাকী সেইবোৰ কৰিব লাগিব, সিদ্ধাৰ্থ শৰ্মাক নহলে নোৱাৰিব। কি কৈ আছে গৰিমা বাইদেউ আপোনালোকে অলপ শুনক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ, কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ চাপৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক, সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব, এইটো বহুত মই বুজাব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছো তাৰ শুনিছেনে? ইমান কিবা কিবি হৈ যোৱাৰ পিছতো সমূহ অসমৰ ৰাইজে সন্দেহ কৰি আছে সিদ্ধাৰ্থ শৰ্মাক। তাৰ পিছতো গৰিমা বাইদেউ এই কথাখিনি কোৱাৰ কিমান দূৰ গ্ৰহণযোগ্য সেইটো আমি নাজানো বাৰু। আমাৰ অসমৰ ৰাইজে বুজি পাব, আমাৰ অসমৰ ৰাইজে তৰ্জন্ত কৰিব। মোৰ হিচাপে গৰিমা বাইদেউ কোৱা কথাখিনি গ্ৰহণযোগ্য নহয়। আমি যিমান দূৰ জানো এইটো এটা কালপেট ওলালে আৰু এই কালপেটটোক কোনেও আশ্ৰয় দিব নালাগে আৰু এই কালপেটটোক যিমান দূৰ সম্ভৱ জলদি অতি সোনকালে গ্ৰেফতাৰ কৰিব লাগে, এক শাস্তি প্ৰদান কৰিব লাগে। এইটোৱে যে ইমান ঠগন ঠগিছে আমাৰ অসমৰ ৰাইজে জানি আছে, তৰ্জন্ত কৰি ওলাই আছে, ওলাব এদিন না এদিন ওলাই যাব। তেতিয়া কিন্তু এই কালপেটটোক এৰি দিয়া নহব। আৰু তোমালোকে জুবিন দাক চিধা চাদা পাই ইমান ঠগিছা, ওপৰলা আছে নহয়, ওপৰলা চাই আছে, তোমালোকক এৰি নিদিব। আৰু বিশেষকৈ আমাৰ জুবিন দাও আকাশত আছে, জুবিন দাও চাই আছে, জুবিন দাও এৰি নিদিব তোমালোকক। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ, আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আছে তেনেহলে অৱশ্যই এটা ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।